প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰপ্ৰাপ্ত ৰাজ ৰঞ্জনী চুতীয়া। আমি আগলৈ আহিব জনাইছোঁ, তাইক আগলৈ আনক ছাৰ। পুৰস্কাৰটো চিল্ক আলমিৰাই এটা প্ৰকাণ্ড এটা পুৰস্কাৰ সকলোৱে ডাঙৰকৈ আচাৰ বজাইলো অনলাইন আছে ইমান প্ৰকাণ্ড। আজি জোনাই আছুৱে ৰঙালী বিহু সন্মিলন পাতিছে। মই মোৰ কৰি নাচিব ওলাইছোঁ। বিহু নাচিবৰ কাৰণে গাটো বেয়া বুলি মায়ে মোক ট্ৰিটমেণ্ট কৰাইছে। আইতা ওচৰত মোৰ গাটো ইমানেই বেয়া উঠিব নোৱাৰিছোঁ, সেইকাৰণে স্লাইন আৰু বেজি লৈ আছোঁ ডক্টৰৰ ওচৰত। এতিয়া ইভিনিং হৈ গ'ল আৰু মই এতিয়া কেণ্ডেল লাই আছোঁ বিহু নাচিবৰ কাৰণে আৰু গৈ আছোঁ মই নাচিবলৈ। মই বিহু নচা 2খন মঞ্চৰ ভিডিঅ' আগৰ ব্লগত দি দিছোঁ, সেয়েহে আজি বিহু নচা ভিডিঅ'টো অলপ দিছোঁ। আহকচোন মোৰ ভিডিঅ'টো চাওঁ। ছোৱালীজনীক লগত লৈ গৈ আছোঁ। আজি প্ৰাইজ তাই কালি কম্পিটিশ্যন আছিলে মৌ কৰি আৰু তাই কালি ফাৰ্ষ্ট প্ৰাইজ পাইছিলে, সেইটো কাৰণে এতিয়া মই প্ৰাইজ ল'বৰ কাৰণে তাইক সৰু বিহুতি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰপ্ৰাপ্ত ৰাজ ৰঞ্জনী চুতীয়া। আমি আগলৈ আহিব জনাইছোঁ, তাইক আগলৈ আনক ছাৰ। পুৰস্কাৰটো চিল্ক আলমিৰাই এটা
প্ৰকাণ্ড এটা পুৰস্কাৰ সকলোৱে ডাঙৰকৈ আচলতে বজাই দিয়ক কন্যাই নাচৰি নাম প্ৰকাণ্ড এটা ৰাহুল লৈ এটা পুৰস্কাৰ ষ্টিল আলমেৰা এটা ধন্যবাদ আৰু মিজু বিহুতি প্ৰতিযোগিতাৰ দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত অগ্ৰিমা গগৈ যদি অনুপস্থিত প্ৰথম পুৰস্কাৰপ্ৰাপ্ত ডাউফি গগৈক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ভালকৈ দেখা ভাল নহয় বুলি কৈছোঁ ডাউফি গগৈ এয়া জোনাই বিহু সন্মিলনৰ অন্যান্য প্ৰতিযোগিতা সমূহ আৰু বিভিন্ন প্ৰগ্ৰেম মই আপোনালোকক দেখাই আছোঁ Oponori pundu bona kangkado apa donga si pambo bodia সম্বৰ্ধনা জনাবলৈ জনাইছোঁ সকলোৱে ডাঙৰকৈ হাত চাপৰি বজাই দিয়ক ৰাইজ এয়া আমাৰ আজিৰ ট্ৰেডিশ্যনেল পৰম্পৰাগত সাজপাৰ পৰিধান প্ৰতিযোগিতাৰ সন্মানীয় বিচাৰক পৰশমণি গগৈ ফুকন বাইদেউ আমি তেওঁলোকক আসন গ্ৰহণ কৰিব ধন্যবাদ জনাইছোঁ অসমৰ দুটা সৰ্ববৃহৎ জনগোষ্ঠী মিচিঙৰ সাজ পোছাকে আপোনালোকৰ মাজত অসমৰ বোৱাৰী আৰু অসমৰ বিহুৱতী খুলুমবাই এয়া বড়োসকলৰ পৰম্পৰাগত সাজ পোছাকেৰে আপোনালোকৰ মাজত দেউৰী জনগোষ্ঠী অসমৰ দেউৰী জনগোষ্ঠীৰ পৰম্পৰাগত সাজে চুতীয়াসকলৰ পৰম্পৰাগত সাজেৰে জনপ্ৰিয় সোণোৱাল জনগোষ্ঠীৰ পৰম্পৰাগত সাজেৰে পৰিচালিত ৰিভি পেপাৰ নৱনীতা
এয়া মাজু বিহুতি কম্পিটিশ্যন চলি আছে আৰু মই আপোনালোকক অকণমান দেখাই আছোঁ যাকে পাতি বগলি যাকে পাতি বগলি হরিণী যে নয়নি সদুভনি যে মিঠা চাৱনি সদুভনি গুণতে হৈ জিলিকি ৰূপতে হৈ জিলিকি ডাটা ৰাহুল লৈ ইয়াৰ পুৰস্কাৰ ষ্টিল আলভেৰা এটা ধন্যবাদ আৰু হেল্ল' ইয়াৰ পিছতে আমি কহিৰা দুটি ৰামৈ কি খাই মৰিলে কলিহেৰা দুটি ৰামৈ কি খাই মৰিলে কিনো সজাইছিল ইমান দূৰৈ সজাইছিল আহোম ৰজাই ৰংঘৰৰ বাকলি বিহুখন চাই বাজিলে গাঁৱলো ঘৰে ঘৰে দফলাই বজালে কপামুৰে দদাই দিম বিহু বিহু লাগিছে নাচো নাচো লাগিছে গা মোগলকে দিলে তুলি লৈ হাতৰে গান দুবাহুৰ গলেৰে মোগলকে দিলে ৰাখি গ'লো অসমীৰ মান পূবে দিওলালে ৰঙাকৈ বেলিটি ঐ পশ্চিমত ওলালে জোন পশ্চিমত ওলালে জোন লগৰ সমনীয়াই
ঐ পেপাতি আনিছে ঐ উলিয়াই বজোৱাচোন নাচক মুদে দদাই দিওঁ বিহু বিহু লাগিছে নাচো নাচো লাগিছে গান তোতে চকুৰি বহাগে বাবৰি ঐ যে ততে অমনা গান গৰু বিহুৰ দিনাখন বস্ত্ৰ দান কৰিবা ঐ দেহ বাবা বৈকুণ্ঠ চান প্ৰথম পুৰস্কাৰ মই পাইছোঁ এখন ডাঙৰ গডৰেজ ইয়াত আছে মিয়াৰ ঘৰৰ পালোহি প্ৰাইজ লৈ গডৰেজ আৰু চাৰ্টিফিকেট লৈ আৰু তো আজি বহুত ভিৰটো কামো কালি বহুত গা বেয়া আছিল শ্লাইন লৈ আছিলোঁ পেণ্ডুলাৰ লৈ আছিলোঁ তাৰপিছত যেনেকৈ তেনেকৈ সাহস কৰি পিনি মই নাচিছোঁ আৰু নাচি পিনি সকলোকৈ ধুনীয়াকৈ জ্ঞাপন কৰিছোঁ আৰু বাই বাই গুড নাইট নেক্সট ব্লগত লগ পাম